বিৰোধী দলৰ ভূমিকাটো কি হ'ব আজিৰ সভায় আমি সৰ্বসন্মতভাৱে সিদ্ধান্ত লৈছোঁ যে অসমৰ আৰ্থ সামাজিক সাংস্কৃতিক স্বাৰ্থ ব্যাহত হ'ব পৰা এই কাক আমি 16টা দলৰ মঞ্চই আমি শক্তিশালী ৰূপত আমি বিৰোধিতা কৰি আহিছোঁ আৰু আমি আজি সভায়ো সম্পূৰ্ণ বিৰোধিতা কৰি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দ্বিতীয়তে আমি কালিলৈ ভিতৰত ভাৰতবৰ্ষৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়লৈ ৰাজ্যপালৰ জৰিয়তে এখন স্মাৰকপত্ৰ আমি 16টা দলে স্বাক্ষৰ সম্বলিত এখন স্মাৰকপত্ৰ দিবলৈ সিদ্ধান্ত লৈছোঁ আৰু আমি ৰাজ্যপালৰ লগ পোৱাৰ বাবে অনুমতি বিচাৰি আছোঁ। কালিলৈ ৰাজ্যপাল ডাঙৰীয়া বাহিৰলৈ যোৱা কথা আছে। আমি 9টা বজাৰ ভিতৰত হ'লেও আমাক খন্তেক সময় দিবৰ কাৰণে আমি ৰাজ্যপাল ডাঙৰীয়াক ইতিমধ্যে অনুৰোধ জনাইছোঁ। আমি আশা কৰি আছোঁ যে তেখেতে আমাক লগ দিব। আমি কালিলৈ ৰাজ্যপাল মহোদয়ৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ দিয়াটো সিদ্ধান্ত লৈছোঁ আৰু তাৰ পৰৱৰ্তী সময়ত যদি কেন্দ্ৰীয় চৰকাৰে আমাৰ কথা গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আমি 16টা দলে ইতিমধ্যে 14টা লোকসভা সমষ্টিত কি ধৰণে আমি শক্তিশালী গণ আন্দোলন গঢ়ি তুলিম তাৰো এটা পৰিকল্পনা কৰিছোঁ। আমি এটা শক্তিশালী গণ আন্দোলন পৰ্যায়ক্ৰমে এলানি গণ আন্দোলন আমি কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু কিছু কথা আছে। আমাৰ সাধাৰণ সম্পাদক ৰোহিণ গগৈ ডাঙৰীয়া, আমাৰ মুখপাত্ৰ অখিল গগৈ ডাঙৰীয়া, আমাৰ ৰিপুণ বৰা ডাঙৰীয়া আছে, আপ আছে, আমাৰ 16টা দল আছে, তেখেতসকলৰ ফালৰ পৰাও থাকি যোৱা কথাখিনি ক'ব। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমাৰ বিৰোধী ঐক্য মঞ্চ অসমৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া, ঐক্য মঞ্চৰ প্ৰতিটো ৰাজনৈতিক দলৰ অতি শ্ৰদ্ধাৰ সন্মানীয় সভাপতি সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমি আপোনালোক সকলোলৈকে আমাৰ ঐক্য মঞ্চৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোকে এই সংবাদ মেললৈ আমি আদৰণি জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে সমগ্ৰ ভাৰতবৰ্ষত এই নিৰ্বাচনৰ প্ৰাকখনত বিজেপি দলটোৱে ৰাজনৈতিক মেৰুকৰণৰ বিভিন্ন অস্ত্ৰ শস্ত্ৰ তেওঁলোকে প্ৰয়োগ কৰা ইতিমধ্যে আৰম্ভ কৰিছে। বিভিন্ন টুল তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন, যাক আমি কা বুলি জানো, এই কাখন বলবৎ কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আনকি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়েও এই বিষয়টো স্পষ্ট ৰূপত মানুহৰ আগত তেওঁলোকৰ মনৰ চিন্তা শক্তিশালী ৰূপত ব্যক্ত কৰিছে। অসমৰ জনগণ আৰম্ভণিৰে পৰা কা বিৰোধী, নাগৰিকত্ব সংশোধনী বিধেয়ক 16-19 দুয়োখনৰ তেওঁলোকে বলবৎ কৰাৰ যি প্ৰচেষ্টা বিজেপি দলে হাতত লৈছিল, সেই সময়ৰ পৰাই অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে ইয়াক শক্তিশালী ৰূপত বিৰোধিতা কৰি আহিছে কেইবাটাও কথাৰ কাৰণে। প্ৰথম, এই আইনখন সংবিধান বিৰোধী, অসম বিৰোধী। প্ৰথমটো হ'ল অসম বিৰোধী। অসমৰ ভৱিষ্যতৰ ভাষা, কৃষ্টি, সংস্কৃতি, ৰাজনৈতিক অধিকাৰ, আমাৰ সামাজিক ভৱিষ্যত সকলো নিশেষ কৰিব পৰা সকলো ধৰণৰ শক্তি এইখন আইনত আছে। গতিকে আমি অসমৰ ৰাইজে ইয়াৰ শক্তিশালী ৰূপত বিৰোধিতা কৰিছোঁ। সংবিধান বিৰোধী, অতি সাম্প্ৰদায়িক এখন আইন, যিখনে ভাৰতবৰ্ষৰ মানুহৰ মাজত ঘৃণা, সাম্প্ৰদায়িকতা, বিভাজনৰ শক্তিশালী বীজ ৰোপণ কৰিব পাৰে। গতিকে আমি অসমৰ জনগণ, উত্তৰ পূৰ্বাঞ্চলৰ জনগণ, আমি স্পষ্ট যে এইখন আইন কোনো কাৰণতে কেতিয়াও গ্ৰহণ কৰা নাই, নকৰোঁ। সংখ্যাৰ লেখেৰে তেওঁলোকে এখন জাপি দিছে। সংখ্যা আছে কাৰণে অহংকাৰত মত্ত হৈ দেশৰ গণতন্ত্ৰৰ সাংবিধানিক কাঠামো, সংবিধানৰ স্থিতি, শক্তি, সংবিধানৰ চৰিত্ৰ সকলোকে বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে এই আইনখন জাপি দিব খুজিছে আৰু অসমৰ মানুহকো তেওঁলোকে এক ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিব খুজিছে। গতিকে আমাৰ স্পষ্ট দৃষ্টিভংগী যে আমি এই আইনখন বিৰোধিতা কৰিছোঁ আৰু কৰিম। আৰু সেইকাৰণে কাইলৈ আমি ইতিমধ্যে কৈছে, আমাৰ সভাপতি ডাঙৰীয়াই কৈছে, কাইলৈ আমি দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি আমাৰ বিৰোধী ঐক্য মঞ্চ সকলো ৰাজনৈতিক দলৰ ফালৰ পৰা আমাৰ স্পষ্ট ৰূপত আমি কৈ দিম যে আমি কোনো কাৰণতে এখন মানিব নোৱাৰোঁ, গ্ৰহণ কৰিব নোৱাৰোঁ, এখন বন্ধ কৰিব লাগে, অসমত ইমপ্লিমেণ্ট কৰিব নালাগে, ভাৰতবৰ্ষত ইমপ্লিমেণ্ট কৰিব নালাগে। দ্বিতীয় কথাটো হ'ল, আমি আজিৰ সভাই আমি আৰু এটা প্ৰস্তাৱ আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ। সেইটো হ'ল যে আমি সভাই আজি সৰ্বসন্মতভাৱে এই কা আইনখনৰ আমি সকলোৱে তীব্ৰ বিৰোধিতা কৰোঁ। এইটো ৰাজহুৱাকৈ পুনৰবাৰ আমি ব্যক্ত কৰিছোঁ আমাৰ প্ৰস্তাৱ। দ্বিতীয় হ'ল, আমি কাইলৈ স্মাৰকপত্ৰ প্ৰদান কৰিম। তৃতীয়, আমি কা যিদিনাখনেই তেওঁলোকে
আমাৰ ইয়াত ইমপ্লিমেণ্ট কৰিবলৈ প্ৰচেষ্টা হাতত ল'ব আৰম্ভ কৰিব সেই দিনটোতেই এই দিনটোৰ পৰাই অসমৰ ৰাইজক জনগণক লৈ একত্ৰিত কৰি আমি ব্যাপক আন্দোলন গণসংগ্ৰামৰ আমি আৰম্ভণি কৰিম পিছৰ দিনটোত ভয়াৱহ ৰূপত ব্যাপক ৰূপত যিদিনাখন গ্ৰহণ কৰিব সেইদিনাখন হ'ব তাৰ পিছদিনাখনৰ পৰাই ব্যাপক ৰূপত সৰ্বাত্মক ৰূপত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব তাৰ লগে লগে আমি আজি এই সভাই সমগ্ৰ অসমৰ প্ৰতিটো দল সংগঠন জাতীয় অনুষ্ঠান প্ৰতিষ্ঠান বুদ্ধিজীৱী সাংবাদিক বন্ধুসকল নাগৰিক সমাজ ৰাইজ সকলোকে আহ্বান জনাইছোঁ ছাত্ৰ ছাত্ৰী যুৱক যুৱতী কৃষক শ্ৰমিক সকলোকে সাংস্কৃতিক দল কৰ্মকৰ্তা সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা সংগঠক ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত হৈ থকা সংগঠক সকলোকে আহ্বান জনাইছোঁ অসম বিৰোধী অসমৰ জাতীয় জীৱনৰ প্ৰতি অতি ভয়াৱহ এইখন আইনৰ বিৰুদ্ধে আহক মাৰ বান্ধি থিয় হওক সকলোৱে ঐক্যবদ্ধভাৱে সংবিধান বিৰোধী অসমৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ ঠেলি দিব পৰা আমাৰ মাটি ভেটি ভাষা কৃষ্টি সংস্কৃতি আমাৰ ৰাজনৈতিক অধিকাৰ নিশেষ কৰিব পৰা এই আইনৰ বিৰুদ্ধে সকলোৱে মাত মাতিব নাই কোৱা কৈ দিম আমি কাৰ্যসূচী ঘোষণা কৰিছোঁ যিটো দিন গৃহীত হ'ব যিদিনাখন তেওঁলোকে ইমপ্লিমেণ্ট কৰিব সেই দিনটোততো কাৰ্যসূচী হ'বই পিছদিনাখন আমি এটা সৰ্বাত্মক বন্ধৰ কাৰ্যসূচী আজিয়ে ঘোষণা কৰিছোঁ পৰৱৰ্তী দিনটোত তাৰ পৰৱৰ্তী দিনত আমি ছেক্ৰেটেৰিয়েট সচিবালয় আমি সকলো ৰাজনৈতিক দল ঐক্যবদ্ধভাৱে জনতাক লগত লৈ ঘেৰাও কাৰ্যসূচী এটা আমি ঘোষণা কৰিছোঁ সাংবাদিক বন্ধুসকল ইতিমধ্যে আমাৰ ইউনাইটেড অপজিশ্যনৰ সভাপতি ভূপেন বৰা আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে আজি তাৰ সম্পৰ্কত আমি যি সৰ্বসন্মত সিদ্ধান্ত লৈছোঁ সেই সম্পৰ্কত আপোনালোকক অৱগত কৰিছে যে মই এই ক্ষেত্ৰত মাত্ৰ এটা সংযোজন কৰিব খুজিছোঁ সেইটো হৈছে যে আমি অসমত এই 16টা ৰাজনৈতিক দল বৰ্তমান আৰু অদূৰ ভৱিষ্যতে হয়তো আৰু দল আমাৰ লগত লগ লাগিব এই আমি বিৰোধীয়ে আমি এটা কথা প্ৰমাণ কৰি দিম সেইটো হৈছে কি যে যেনেকৈ কৃষি সম্পৰ্কীয় 3খন ক'লা আইন বিপুল বহুমতত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল কিন্তু কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ আন্দোলনত অৱশেষত সেও মানি সেই আইন তেওঁলোকে বাতিল কৰিবলৈ বাধ্য হৈছিল গতিকে আমিও অসমত আমাৰ এই ইউনাইটেড অপজিশ্যন ফৰামৰ যোগেদি আমি এনেকুৱা এটা গণ আন্দোলন আমি কৰি তুলিম যদিও আজি তেওঁলোকে কাৰ আইন বলবৎ কৰিছে কাৰ আইন তেওঁলোকে পাছ কৰিছে আইন বলবৎ কৰিব যেনেকৈ কৃষি আইন তেওঁলোকে নিজে নিজে বাতিল কৰি ল'বলৈ উঠাই ল'বলৈ বাধ্য হৈছিল ঠিক একেদৰে জনতাৰ প্ৰতিবাদত অসমত এদিন এই বিজেপি চৰকাৰেও এই আইন বাতিল কৰিবৰ কাৰণে তেওঁলোকে বাধ্য হ'ব আৰু সেই দিনটোলৈকে আমি আপোচবিহীনভাৱে এই আন্দোলন আমি লৈ যাবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ আজি যি ইউনাইটেড অপজিশ্যন ফৰামৰ সভা হ'ল এই সভাতে আমি আজি আকৌ এটা সিদ্ধান্ত লৈছোঁ যে আমি তাৰ ভিতৰত আমি এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ অহাকালিৰ ভিতৰতে আমি আমাৰ সকলো দলৰ এখন স্মাৰকপত্ৰ যাব ৰাষ্ট্ৰপতি মহোদয় আৰু প্ৰধানমন্ত্ৰী মহোদয়লৈ ৰাজ্যপালৰ যোগেদি কালিৰ ভিতৰতে আমি এটা সময় মিলাবলৈ প্ৰচেষ্টা চলাইছোঁ ৰাজ্যপালৰ পৰা আমি এই কাইলৈ আমাৰ এই প্ৰতিবাদ পত্ৰ যাব তাৰ পাছতে আমি আপোনাক ক'লে আমাৰ সম্পাদক ডাঙৰীয়াই যে আমি সৰ্বাত্মক এটা গণ আন্দোলন তাৰ পাছত আমি ছেক্ৰেটাৰী ঘেৰাওৰ দৰে আন্দোলন কৰিম যে আমি প্ৰত্যেকটা দলে আজি সহমতত উপনীত হৈছোঁ যে আমি যেনে তেনে আমি কাৰ বিৰোধিতা কৰি আমি ৰাইজক সজাগ কৰিব লাগিব ৰাইজক সজাগ কৰি এইখন যাতে ৰিপিল কৰিব পাৰে চেণ্ট্ৰেল কৰিব বাধ্য হয় সেই বাধ্য কৰিবৰ বাবে আমি আন্দোলন চলাই যাম চাই যিয়েই নহওক আমি প্ৰত্যেকজন নেতাকৰ্মী আমি দৰকাৰ হ'লে আমি যদি চৰকাৰী ধৰণীয়া গুণ্ডাৰ আমি যদি আক্ৰমণত বলি হ'ব লগা হয় ভূপেন বৰা কৰিলে
ৰাজীৱ গান্ধী ৰাহুল গান্ধী হোৱাৰ দিনা তেনেকুৱা হ'লেও আমাৰ কোনো আপত্তি, কিন্তু আমি ইয়াক সৰ্বাত্মকভাৱে সফল কৰিবলৈ আমাৰ আজি আচলতে এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব। 16টা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে কাৰ বিৰোধিতা কৰিবলৈ সিদ্ধান্ত কৰিছে। এইটো এটা সেইকাৰণে আজিৰ দিনটো এটা ঐতিহাসিক দিন। মই 16টা ৰাজনৈতিক দলক সকলোকে কংগ্ৰেচুলেশ্যন কৰিছোঁ, তেখেতসকলক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ যে আগন্তুক আমাৰ যিমান কাৰ্যসূচী ইতিমধ্যে আমাৰ সভাপতি আৰু সম্পাদক ডাঙৰীয়াই ঘোষণা কৰিলে, সকলোবিলাক আমি কাৰ্যকৰী কৰিব লাগিব, সফল কৰিম আৰু আমি সকলোৱে মিলি অসমত ইমপ্লিমেণ্ট নকৰিবৰ কাৰণে, অসমত কাৰ্যকৰী যাতে কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছোঁ যে অসমত যাতে ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰা নহয় আৰু কাইলৈ সকলোৱে আমি পুৱাই গৈ ৰাজ্যপালৰ সন্মুখত থিয় হৈ আমি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক স্পষ্টভাৱে জনাই দিম যে অসমে কোনোপধ্যে নামানে আৰু নামানে। এইখিনিয়ে কথা। ধন্যবাদ। আলোচনা নিশ্চয় হৈছে। আমাক আজি সভাই আমাক সকলোকে যিকেইটা দলে লোকসভা নিৰ্বাচন কেন্দ্ৰিক প্ৰতিদ্বন্দ্বিতা কৰাৰ চিন্তা কৰিছে, সভাই পৰামৰ্শ দিছে যে সেই দলবিলাকে 1-to-1 কথা পাতি এটা মীমাংসাত বুলি সভাই আজি পৰামৰ্শ দিছে। আপৰ নেতৃত্বলৈ 3খন আসনত আপোনালোকে ইতিমধ্যে ৰাষ্ট্ৰীয় তৰফৰ পৰা প্ৰাৰ্থী ঘোষণা কৰিছে, গতিকে এই ক্ষেত্ৰত আপোনালোকৰ এলায়েন্সটো কেনেধৰণৰ হ'ব? অসমত কেনে পৰ্যায়ত থাকিব আপোনালোকে? আমি আপোনালোকলৈ আমাৰ সকলোৰে হৈ আমাৰ যি বিৰোধী মঞ্চৰ সভাপতিৰ কৰি আলোচনা চলি আছে, গতিকে আমি নিশ্চয় একেবাৰে উপনীত হ'ম আৰু আমি 16টা দলে আমি একেলগে 14খনত নিৰ্বাচিত কৰিম। বহুত আপোনালোকৰ তৃণমূল পৰ্যায়ত কৰ্মী এতিয়া অসন্তুষ্টি দেখা পোৱা গৈছে। মানে এতিয়া আজি আপুনি যদি বস্তু ড্ৰাইভাৰটো যাব আমাৰ মূল মিটিংখনে আছে। হ'ব।